তো BS4 মডেলৰ কেটা যদি আপোনালোকে বিচাৰি আছে এখন আপোনালোকে ল'ব পাৰে 2019 মডেলৰ হয় তো এই গাড়ীখন আপোনালোকে মিনিমাম 1 লাখ ডাউন পেমেন্ট দি আপোনালোকে ল'ব পাৰে আৰু গাড়ীখন 2019 হয় গতিকেলৈ আপোনালোকে সকলো গমেই পাইছে BS4 মডেলৰ বিশেষকৈ কোৱাৰ প্ৰয়োজন নাই ইয়াতে পাব আপোনাৰ 4 পাৱাৰ উইন্ডো ৰিয়াৰ AC পাৱাৰ স্টিং আৰু কিলোমিটাৰটো চলিছে আপোনাৰ 96000 কেটা হিচাপত জেনুইন আছে আৰু টায়াৰ কন্ডিশন মোটামুটি ওকে আছে তো এখন গাড়ী আপোনালোকে সিল ইঞ্জিনত পাব এখন গাড়ী আপোনালোকে ল'বলৈ হলে আহিব লাগিব জুৰহাট বাইপাছৰ ওচৰত আহিব লাগিব তো আহি পেলাই আমাক কল কৰিব স্ক্ৰিনত নাম্বাৰটো দিয়া থাকিব তো এইটো নম্বৰতে কল কৰি পেলাই আপোনালোকে আহিব পাৰিব গাড়ীখনৰ হোণ্ডাৰ বিষয়কে হোণ্ডাৰ গাড়ী বিষয়ে বিশেষকৈ কোৱাৰ প্ৰয়োজনে নাই সকলোৱে গমেই পায় এটা ৰিয়াৰ AC পাব টপ মডেলটো নহয় কিন্তু টপ মডেলৰ দৰে হয় সকলোখিনি আপোনাৰ LCD ডিসপ্লে লাগি আছে গতিকেলৈ এখন ল'ব পাৰে BS4 মডেলৰ কেটা যদি কোনোবাই বিচাৰি আছে 2019 ইয়াৰ প্ৰাইস আহিব আপোনাৰ মই একেবাৰে দিব পৰা ৰেটটো কম যেহেতু অভাৰ এটা ৰেট কৈ লাভ নাই ন আপোনাৰ 6,40,000 এটোতে মই দিব পাৰিম